নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ হাঁহৰ মাংস। আহকচোন মইনো কেনেদৰে হাঁহৰ মাংস বনালোঁ চাওঁ। এয়া দেখিছে মই 1 কিলো হাঁহৰ মাংস লৈছোঁ আৰু আমাক লাগিব 3টা নহৰু, 4টা ডাঙৰ পিঁয়াজ লৈছোঁ, কেইটামান আলু এনেদৰে দুফাল কৰি লৈছোঁ আৰু আদা লৈছোঁ। এয়া মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু আমাক লাগিব ডাঙৰ চামুচেৰে এচামুচ জিৰা আৰু কেইটামান জালুক, শুকান জলকীয়া, তেজপাত। মই আদা নহৰুখিনি পেষ্ট কৰি লৈছোঁ। যদি জলকীয়া দিয়ে পেষ্ট কৰি ল'ব পাৰে। মই গোটাকে দিম জলকীয়া। এয়া দেখিছে মই জিৰা আৰু জালুকখিনি পেষ্ট কৰি লৈছোঁ এনেদৰে পানী অকণমান দি। প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছে তেলখিনি গৰম হোৱাৰ পিছত আলুখিনি দি দিছোঁ। ৰঙচুৱা নোহোৱালৈকে মই আলুখিনি এনেদৰে ভাজি থাকিম। এয়া দেখিছে মোৰ আলু ভজা হৈয়ে গৈছে। নভজাকৈও দিব পাৰে, কিন্তু মই আলু ভাজি লওঁ সেইবাবে আপোনালোককো দেখালোঁ। এতিয়া শুকান জলকীয়া আৰু তেজপাত কেইটা মই তেলত দি দিছোঁ। এয়া দেখিছে ইয়াতে এতিয়া আদা নহৰু পেষ্টখিনি দি দিম আৰু ভালদৰে লৰাই থাকিম। এয়া দেখিছে ইয়াতে পিঁয়াজখিনিও দি দিলোঁ আৰু জিৰা জালুকৰ পেষ্টখিনিও ইয়াতে ঢালি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম যেতিয়ালৈকে এটা ধুনীয়া গোন্ধ ওলাই নাহে। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। তাৰপিছত ভালদৰে লৰাই আছোঁ। এয়া দেখিছে আপোনালোকে জলকীয়া গুড়িও ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই। আমাৰ জলকীয়া গুড়িটো ইমানকৈ খোৱা নহয়, সেইবাবে এয়া দেখিছে মোৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি ঢালি দিলোঁ আৰু ভালদৰে মিলাই ল'ম। এয়া দেখিছে মই ধুনীয়াকৈ মিলাই লৈছোঁ। হাঁহৰ মাংস পিছে কোমোৰাৰ লগত খাবলৈ আৰু টেষ্টি হয়। কেতিয়াবা আপোনালোকলৈ কোমোৰাৰ সৈতে হাঁহৰ মাংস ভিডিঅ' আগবঢ়াম। আজি এনেদৰেই আগবঢ়ালোঁ। এয়া দেখিছে মই মাংসখিনি লৰাই আছোঁ। মাজে মাজে গেছটো কমাই বঢ়াই থাকিব। এয়া দেখিছে মই মাংসখিনি লৰাই আছোঁ। মাংসৰ পৰাই পানী ওলাই আহিছে অকণমান। যেতিয়ালৈকে মাংসখিনিৰ পৰা ধুনীয়া এটা গোন্ধ নোলায় তেতিয়ালৈকে ভাজি থাকিব, নহ'লে ভাল নালাগিব খাবলৈ। এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। মাজে সময়ে ঢাকন দি গাপত সিজিবলৈ দিব। মাজে মাজে লৰাই থাকিব, নহ'লে লাগি যাব পাৰে। এয়া দেখিছে মই ধুনীয়াকৈ লৰাই আছোঁ। কেইটামান কেঁচা জলকীয়া দি দিছোঁ। আমাৰ ঘৰত বেছিকৈ জ্বলা খোৱা নহয় বাবে কমাই দিছোঁ আৰু তাতে জালুক দিয়া আছে। হাঁহৰ মাংসত জালুক দিলে বেছি ভাল হয় খাবলৈ। মাজে সময়ে ঢাকি দিব। মোৰ মাংসখিনি ভজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে পানী দি দিছোঁ আৰু ঢাকন মাৰি সিজিবলৈ দিম। মাজে মাজে লৰাই চাই থাকিম। এয়া দেখিছে মই পানী দি দিলোঁ। এতিয়া সিজিবলৈ দিম। এনেদৰে হাঁহৰ মাংস বনাই খাই চাবচোন, বহুত ভাল লাগে। এয়া দেখিছে মোৰ মাংস হৈয়ে গৈছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।